বহু সময়ত চিনাকি বা অচিনাকি বহু ব্যক্তিৰ বুকুৰ অব্যক্ত দুখ বেদনাৰ সমভাগী হবলগীয়া হৈছে। সেইসকল ব্যক্তিৰ দুখ বেদনাই মোকো দুখী আৰু ভাবুক কৰি তোলে। বাহ্যিক দৃষ্টিত অতি সুখী আৰু সফল যেন লগা সেইসকল ব্যক্তিয়ে হৃদয়ত কঢ়িয়াই ফুৰা গভীৰ দুখবোৰ মই সহৃদয়তাৰে শুনো। সাধ্যানুসৰি তেওঁলোকক দুই এটা পৰামৰ্শ দিওঁ আৰু তেওঁলোকৰ দুখ নিবাৰণৰ বাবে প্ৰাৰ্থনাও কৰোঁ। মোৰ পৰামৰ্শৰ প্ৰাৰ্থনাই তেওঁলোকৰ দুখ উপশম কৰাত যিমান সহায় কৰিছে, তাতোতকৈ বেছি মই নিজেও উপকৃত হৈছো। আৰু মই এই প্ৰতিদান হিচাপে ইউটিউবত ভিডিঅ' যোগেদি মই যিমান পাৰো সিমান পৰামৰ্শ দি যাবৰ কাৰণে আপোনালোকৰ যাতে সকলোৱে সহায় হয় চেষ্টা কৰি আছো। নমস্কাৰ, মই অনুপমা বৰগোহাঁই। যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে তেওঁলোকক মই স্বাগতম জনাইছো। আৰু আপোনালোকে যদি এটা শান্তিময়, এটা নিৰোগী সুন্দৰ জীৱন বিচাৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো চাব পাৰে। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইবো কৰিব পাৰে। আজি মই ক'ব বিচাৰিছো কেনেদৰে আপোনালোকে নিজৰ দুখ বোধৰ পৰা উপশম পাব, বা এই যে নিৰাশা বা যিয়াক আপোনালোকে কয় ডিপ্ৰেশ্যন, এংজাইটি, সেইবোৰৰ পৰা কেনেকৈ তৎকালে উপশম পাব পাৰে। তাৰ বাবে মই এটা আপোনালোকক বিশেষ ধ্যান কৰিবলৈও শিকাম। তেনে সহজ, আপোনালোকে চিন্তা নকৰিব, বহু সময় ধৰি দীঘলীয়াকে বহিবও নালাগে। মই মাত্ৰ তাৰ কেনেকৈ কৰিব লাগে তাৰ পদ্ধতিটো আপোনালোকক কৈ দিম। আপোনালোকে যদি বুজি পায়, যিকোনো সময়তে সেই পদ্ধতি প্ৰয়োগ কৰি দুখবোধৰ পৰা উপশম পাব পাৰিব। প্ৰতিজন ব্যক্তিয়ে জীৱনৰ কোনোবা নহয় কোনোবা ক্ষণত চৰম দুখ, যন্ত্ৰণা বা বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে বা আৱেগিকভাৱে ভাঙি পৰিছে। কিছু সংখ্যকে হয়তো জীৱনৰ প্ৰতি মোহো হেৰুৱাই পেলাইছে। কাৰোবাৰ বাবে এই দুখৰ সময়খিনি বৰ দীঘলীয়া আৰু কাৰোবাৰ বাবে খন্তেকীয়া। কোনোবাই হয়তো জীৱনত কেইবাবাৰো এনে পৰিস্থিতিৰ সন্মুখীন হৈছে। বাৰে বাৰে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলে প্ৰশ্ন কৰে, কেৱল মোৰ লগতে কিয় এনে হয়, কিয় মই, হোৱাই মি? এতিয়া আমি হোৱাই মি, কিয় মই, এই প্ৰশ্নটো বিচৰাৰ পৰিৱৰ্তে আমি এনে ক'বলৈ শিকিম, য়েছ মি, মোৰ লগত এনেকুৱা হ'বই লাগে। মই এনেকুৱা পৰিস্থিতি হেণ্ডেল কৰিব পাৰো, মই এনেকুৱা পৰিস্থিতি চম্ভালিব পাৰো, মই সিমান শক্তিশালী, মই। এই কথাখিনি আমি শিকিবৰ বাবে প্ৰথমে আমি বৌদ্ধ দৰ্শনৰ কিছুমান কথা জানিব লাগিব। বুদ্ধদেৱে কৈ গৈছিল আমাৰ জীৱনৰ 4টা চূড়ান্ত সত্যৰ বিষয়ে। তাৰ ভিতৰত 2টা চূড়ান্ত সত্য হ'ল মানুহৰ জীৱনত দুখ যন্ত্ৰণা থাকিবই, আৰু 2 নম্বৰটো হ'ল দুখ যন্ত্ৰণাৰ নিবাৰণৰো উপায় আছে। সকলো দুখ যন্ত্ৰণাৰ নিবাৰণৰ উপায় আমাৰ নিজৰ হাততে আছে। আমি এই কথা সকলোৱে জানো আৰু স্বীকাৰো কৰো। সকলো সময়তে যদিও স্বীকাৰ নকৰো, প্ৰায় আমাৰ অৱচেতন মনে এই কথা স্বীকাৰ কৰে যে দুখ যন্ত্ৰণা নিবাৰণৰ উপায় আমাৰ নিজৰ হাততে আছে। সুখ দুখ সকলো আমাৰ মনৰ সৃষ্টি। সুখ আৰু আনন্দ বাহিৰৰ পৃথিৱীত নাই, আমাৰ নিজৰ ভিতৰতে সুখ আছে। আমি যি চিন্তা কৰো আমি সেয়াই হ'ব পাৰো। এই তাত্ত্বিক কথাবোৰ স্বীকাৰ কৰি ল'লেও বাস্তৱত যেতিয়া আমি দুখদায়ক পৰিস্থিতিৰ সন্মুখীন হওঁ, তেতিয়া কিন্তু সেই তত্ত্ব প্ৰয়োগ কৰিবলৈ পাহৰি যাওঁ আৰু এনেবোৰ তত্ত্বৰ ওপৰতো আস্থা হেৰুৱাই পেলাওঁ। ধ্যান, জপ, ইতিবাচক চিন্তা আৰু শুভবোধৰ দ্বাৰা আমি আমাৰ পৰিস্থিতি নিশ্চিন্তভাৱে সলনি কৰিব পাৰো। কিন্তু ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছো যে মানসিক সংকটত ডুব গৈ থকা ব্যক্তিসকলে এনে কৰিবলৈ অপৰাগ হয়। এনে ব্যক্তিৰ বাবে তেওঁলোকৰ শুভকাংক্ষী পঠোৱা প্ৰাৰ্থনাই যদিও কাম কৰে, এয়া তেনে খন্তেকীয়া হয়। গতিকে আপোনালোকে যদি স্থায়ীভাৱে এই দুখবোধ বা নিৰাশাৰ পৰা উদ্ধাৰ পাব বিচাৰে, তেনেহ'লে অলপ ধৈৰ্য ধৰি মই তলত দিয়া ধৰণেৰে অতি সহজ এক ধ্যানৰ অনুশীলন কৰিব পাৰে। আপোনালোকে যদি কিবা পৰিস্থিতিৰ সন্মুখীন হয়, যি পৰিস্থিতি আপোনালোকক দুখিত কৰিছে, নিৰাশ কৰিছে,
উদ্বেগ আনিছে, তেতিয়াহ'লে আপোনালোকে যিকোনো এটা আৰামদায়ক স্থিতিত বহি মেৰুদণ্ড পোন কৰি বহিব। চকু মুদি প্ৰথমে 1ৰ পৰা 10লৈ গন্তি কৰিব আৰু দীঘলকে উশাহ ল'ব আৰু লাহে 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 দীঘলীয়াকৈ নিশাহ এৰিব আৰু লাহে লাহে উশাহ লোৱাৰ সময়ত নিজকে ক'ব, মোৰ জীৱনত যি চলি আছে সেয়া স্বীকাৰ কৰিছো। আৰু নিশাহ এৰোতে ক'ব, মই মুক্ত, মই মুক্ত, মই মুক্ত। পুনৰ শ্বাস লওঁতে ক'ব, মই স্বীকাৰ কৰিছো। নিশ্বাসত ক'ব, মই মুক্ত। আৰু লগে লগে আপোনালোকে পোন কৰিব আৰম্ভ কৰিব। ক'ব, আই এম চৰি। নিশাহ এৰি ক'ব, প্লিজ ফৰগিভ মি। উশাহ লৈ ক'ব, থেংক ইউ। উশাহ এৰি ক'ব, আই লাভ। পুনৰ ক'ব, মই স্বীকাৰ কৰিছো। আৰু নিশ্বাসত ক'ব, মই মুক্ত। এনেদৰে আপোনালোকে যদি কেৱল মাত্ৰ 5 মিনিট সময় কৰে আৰু প্ৰতিদিনাই যদি কৰে, আপোনালোকৰ ভিতৰত কেতিয়াও উদ্বেগ, উৎকণ্ঠা, দুখ-বোধ থাকিবই নোৱাৰে। মই যদিও আপোনালোকক কৈছো, আপোনালোকৰ ভিতৰত যেতিয়া কেতিয়াবা বেয়া পৰিস্থিতিৰ সন্মুখীন হয় বা উত্তেজনা আহে, উদ্বেগ আহে, সেই সময়ত কৰিব। কিন্তু মই এই কথাও ক'ম যে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন নোহোৱা সকলেও যদি প্ৰতিদিনে এই স্বীকাৰ ধ্যান কৰে আৰু হোপোনোপোনো কৰে, তেওঁলোক সদায় মুক্ত হৈ থাকিব দুখ-বোধৰ পৰা। আমি বহু সময়ত পৃথিৱীৰ চুকে কোণে চলি থকা অন্যায়, অবিচাৰ, দুৰ্নীতি দেখা পাওঁ, অথচ আমি সেইবোৰ বন্ধ কৰিব নোৱাৰো। আমি তেতিয়া শুদ্ধ হৈ পৰো। যেতিয়া আমাৰ প্ৰতিবাদো অৰণ্য ৰোদনত পৰিণত হয়, তেতিয়াও আমি উত্তেজিত হৈ পৰো, দুখী হওঁ। এনে সময়ত শুদ্ধ সিদ্ধান্ত ল'বলৈ অপৰাগ হৈ পৰো। ঠিক সেই সময়তো আমি যদি ওপৰত উল্লেখ কৰা দৰে ধ্যান কিছু সময় ব্যয় কৰিব পাৰো, আমাৰ চৌপাশৰ পৃথিৱীখনত কি ঘটি আছে সেয়া স্বীকাৰ কৰি মনক শান্ত কৰিব পাৰো। মন শান্ত হলেহে যিকোনো পৰিস্থিতিত শুদ্ধ আৰু শক্তিশালী পদক্ষেপ ল'বলৈ মগজুৱে সুবিধা পায়। ইয়াত মই আকৌ এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে পৃথিৱীখনত অন্যায় হৈছে, হৈ থাকক বুলি মই স্বীকাৰ কৰি বহি থাকিবলৈ কোৱা নাই। আমি অন্যায় প্ৰতিবাদ কৰিম, আমি নিজেও অন্যায় নকৰো। কিন্তু আমি যে প্ৰতিবাদ কৰোতেও লগে লগে যে আমি ফল পাম, সেয়া কেতিয়াও ভাবিব নালাগে। হয়তো বহু সময়ত আমি বহু বছৰ ধৰি অন্যায় প্ৰতিবাদ কৰিব লগা হ'ব পাৰে। সেয়াও যদি আমি শান্তভাৱে কৰো আৰু আমি যদি স্বীকাৰ কৰি লওঁ যে আমাৰ ভিতৰত এই অন্যায়ক দেখি যি অস্থিৰতা হৈছে, যি ঘৃণা আহিছে, যি হতাশা আহিছে, সেইবোৰক আমি আঁতৰাবৰ বাবে হোপোনোপোনো কৰো আৰু পৰিৱেশ পৰিস্থিতি যিয়ে নহওক কিয় এয়া হৈছে আমি স্বীকাৰ কৰো। তেতিয়া আমাৰ মন শান্ত হয় আৰু মনে শুদ্ধ আৰু শক্তিশালী পদক্ষেপ ল'বলৈ মগজুক সংকেত পঠিয়ায়। কেতিয়াবা দেখা যায় ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত ওচৰত ক'ৰবাত হয়তো ফাংচন হৈছে, বিয়া হৈছে আৰু উচ্চ স্তৰত মাইকত গান বাজি আছে, তেতিয়াও যথেষ্ট বিৰক্তিৰ সৃষ্টি কৰে। আৰু সেই সময়ত ল'ৰা-ছোৱালী বহুত অস্থিৰ হৈ পৰে, তেওঁলোকৰ খং উঠে, ভালদৰে পঢ়া শুনাটো মনোযোগ দিব নোৱাৰে। কিন্তু কোনেওতো সেইবোৰ বন্ধ কৰিবগৈ নোৱাৰে। লগে লগে সময়খিনিতো গুচিয়ে যায়, পৰীক্ষাটো সময়ত হ'বই। সেই সময়ত কি কৰিব আপোনালোকে? সেই সময়তো যদি স্বীকাৰ ধ্যান কৰে, বুকুত হাত থৈ, ঠিক আছে এয়া মাইকৰ শব্দ হৈছে, হুলস্থুল হৈছে, মানুহে বুজি পোৱা নাই, মই স্বীকাৰ কৰিছো, তাৰ মাজতো মই পঢ়িব লাগিব আৰু মই মুক্ত। তাৰপিছত হোপোনোপোনো কৰিব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। আপোনালোক উপকৃত হ'ব। আমি প্ৰকৃততে স্বীকাৰ ধ্যান কৰাৰ সময়ত আমাৰ পৰিৱেশৰ ওপৰত সূক্ষ্মভাৱে ধ্যান দিওঁ আৰু যি ঘটি আছে তাক স্বীকাৰ কৰি লওঁ। লগতে নিজৰ শৰীৰ আৰু মনৰ ভিতৰত সেই সময়ত সংঘটিত হোৱা সকলো আবেগ যেনে হয় তেনেভাৱে স্বীকাৰ কৰোঁ। সেই সময়ত যদি খঙৰ অনুভৱ আহে,
সেয়াও স্বীকাৰ কৰি ল'ব লাগে আৰু নিশাহ এৰাৰ সময়ত ক'ব লাগে মই মুক্ত। এই অনুশীলনে আমাৰ মনক পৰিস্থিতিৰ দাস হোৱাৰ পৰা মুক্ত কৰে। মানুহৰ বেছিভাগ দুখ আবেগৰ লগত জড়িত। সাধাৰণতে সংবেদনশীল মানুহৰ আবেগ বেছি হোৱা দেখা যায়। সংবেদনশীল ব্যক্তি কিন্তু সৃষ্টিশীল আৰু কোমল মনৰো হয়। কিন্তু আবেগৰ আতিশায্যই তেওঁলোকৰ সৃজনী শক্তিক বাধা দিয়ে। কিন্তু এই আবেগক ধ্যানৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰিলে তেওঁলোক অধিক সৃষ্টিশীল হৈ পৰে। আমি উত্তেজিত, অস্থিৰ বা দুখী হৈ কোনো পৰিস্থিতিকে সলনি কৰিব নোৱাৰো, বৰঞ্চ নিজৰ বৰ্তমান সময়খিনি নষ্ট বা বেয়াহে কৰো। সাধাৰণ অৰ্থত বৰ্তমানটো আমাৰ বেয়া হলে ভৱিষ্যতো বেয়া হয়। কিন্তু আমি যদি বৰ্তমানটো স্বীকাৰ কৰি লওঁ, মানুহক ক্ষমা কৰো, পৰিস্থিতিক ক্ষমা কৰো, তেতিয়া নিজৰ মন শান্ত কৰিব পাৰো। মন শান্ত হলেহে জীয়াই থকাৰ আনন্দ উপভোগ কৰিব পাৰি। শান্ত মন সদায় শক্তিশালী হয় আৰু শক্তিশালী মনে অসম্ভৱকো সম্ভৱ কৰি তোলে। শেষত মই আপোনালোক সকলোকে অনুৰোধ কৰিলো, প্ৰতিদিনে আপোনালোকে ধ্যান কৰক আৰু পৰিৱেশ পৰিস্থিতি জীৱনত যিয়ে ঘটি নাথাকক কিয় প্ৰথমে স্বীকাৰ কৰি লওক আৰু তাৰ বাবে উৎপন্ন হোৱা নিজৰ মনৰ ভিতৰৰ যিবোৰ আবেগ সেইবোৰক মুক্ত কৰি দিয়ক। ধন্যবাদ। সকলো কুশলে থাকক।